যেটো ইয়াতে ঘটনা এটা হৈ গৈছিলে এইটো আসলে আনএক্সপেক্টেড হৈ যায় যে আমাৰ ইয়াৰ দুজনী ছোৱালী বা বেলেগ মানে ইণ্টাৰনেট পাকত পৰি ঘৰ এৰিব লগা হৈছে। এইটো মই আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকৰ মা দেউতাই ইমান কষ্ট কৰি ইয়াতে আপোনালোকক পঢ়াইছে, এখন প্ৰাইভেট স্কুল হয় আৰু আপোনালোকক গভৰ্ণমেণ্ট স্কুলতো পঢ়া নাই, কাৰণ তেওঁলোকে নিজে বহুত কষ্ট কৰি হয়তো ইয়াতে কিছুমান আছে দিন হাজিৰা কৰিও আপোনালোকৰ কিছুমান ল'ৰা মা দেউতাকে ইয়াত পঢ়াই আছে। কিহৰ কাৰণে পঢ়াইছে যে আপোনালোকৰ ফিউচাৰটো ব্ৰাইট হওক আৰু তেওঁলোকৰ নিজৰ ফিউচাৰ আজি জলাঞ্জলি দি তেওঁলোকে অহাকালি কি হ'ব, আজি ইমান কিছুমান ফেক্টৰীত কাম কৰিছে, কিমান ডেঞ্জাৰাছ কাম কৰিছে যে কালি তেওঁ হয়তো কিবা এক্সিডেণ্ট হ'ব পাৰে, সেইটো নাভাবে যে তেওঁলোকে আজি ইমান কষ্ট কৰিছে আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে। চ' মই আপোনালোকক চবকে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে সদায় যি কাম কৰে মা দেউতাৰ কথাটো এবাৰ চিন্তা কৰিব। মা দেউতাকে কিমান কষ্ট কৰি আপোনালোকক ইয়াত পঢ়াইছে, কিমান হেৰি কৰিছে আজি। আৰু যিহেতু আমাৰ এটা বেয়া দিন গ'ল, আমাৰ এইটো ক'ভিডৰ কাৰণে আমি অনলাইন ক্লাছ কৰিব লগা হৈছে আৰু এই অনলাইন ক্লাছৰ সুযোগতে মা দেউতাকে বহুত কষ্ট কৰিও কিছুমানে দিন হাজিৰা কৰিও আপোনালোকৰ হাতত এটা এণ্ড্ৰইড মোবাইল তুলি দিছে যাতে আপোনালোকৰ ক্লাছবিলাক সুকলমে হৈ যাওক। কিন্তু সেই এণ্ড্ৰইড ফোনৰ সুযোগতে মানে যিটো নেট থাকে সেই নেটত বহুত ধৰণৰ বস্তু পায়, চাৰ্চ কৰিলে পাই যায়, যি চাৰ্চ কৰে তাকে পাই যায়। আপোনালোকে সেইটো আপোনালোকৰ নিজৰ চইজৰ কথা, আপোনালোকে ভাল চাৰ্চ কৰিলে ভাল ফল পাব আৰু বেয়া চাৰ্চ কৰিলে বেয়া ফল পাব। আৰু আপোনালোকৰ আজি যিটো দিন আছে সেইটো দিন অহাকালি ঘূৰি নাপায়। আজি যিটো আপুনি আজি আপোনালোকৰ যিটো ফিউচাৰ গঢ়া যিটো টাইম, সেই টাইমখিনি যদি আপুনি বিনা এনে বেয়া কামত বা বেয়া কিবা কৰি যদি আপুনি মানে অতিবাহিত কৰে, কালি আপুনি সেইটো সুবিধা নাপায়। তেতিয়া আপুনি পিছত যেতিয়া ঘূৰি চাব যে মই এনেকুৱা ভাল এটা সুযোগ পাইছিলোঁ, আজি মোৰ লগৰখিনি ইয়াৰে হয়তো কিছুমান মানে আপোনালোকৰ লগৰ কিছুমানে আকৌ যেতিয়া ভাল ভাল চাকৰি পাব, ভাল বিজনেছ কৰিব, ভাল চাইন কৰিব, তেতিয়া আপুনি তেওঁলোকক দেখি তেতিয়া আপুনি ফিউচাৰৰ কথা চিন্তা কৰিব। যেতিয়া আপুনি ফ্লেশ্ববেকত যাব তেতিয়া আপুনি দেখিব যে আপোনাৰ কিমান সুবিধা এটা পাইছিলে, আপুনি কিমান এটা ভাল এটা জখলা এটা পাইছিলে আপোনাৰ ভৱিষ্যত উজ্জ্বল কৰাৰ কাৰণে, মানে ছাকচেছৰ শিখৰত উপনীত হোৱাৰ কাৰণে এটা ভাল এটা ফিউচাৰ মানে জখলা এটা পাইছিলে। সেই জখলাখন ত্যাগ কৰি তাৰ তলেদি যিবিলাক মই যাত্ৰা কৰিছোঁ, সেইকাৰণে আজি মই এই ফল পাইছোঁ। আৰু মোৰ লগৰ যিবিলাক জখলাটো উঠিছে তেওঁলোকে আজি ভাল ফল পাইছে। গতিকে মই এইটোৱে ক'ম, আৰু আপোনালোকে ইয়াত নাভাবিব যে আজি ইণ্টাৰনেটত যিবিলাক চাৰ্চ কৰি আছে, কালি যদি কিবা এটা ঘটনা হৈ যায় আমি নাভাবিব যে আমি ডিলিট কৰি দিলোঁ যে পিছত গম নাপাব। আজিকালি টেকন'লজিৰ যুগ। আপুনি 5 বছৰ আগতে কি চাৰ্চ কৰিছিলে, কি আপুনি বেছি পাই যাম যে ফেচবুকতো যে আছিলে, ফেচবুকত কি চাৰ্চ কৰিছিলে বা গুগলত কি চাৰ্চ কৰিছে গোটেইখিনি আহি যায়। তাৰপিছতে আকৌ কিছুমান যিবিলাক যে আজিকালি আৰু কিছুমান আছে, কিছুমান যদি এক্সট্ৰিম ৰিলেশ্যনত কোনোবাই যদি চাৰ্চ কৰে পিষ্টল কেনেকৈ বনায়, বন্দুক কেনেকৈ বনায়, বম কেনেকৈ বনায়, সেইবিলাক চাৰ্চ কৰিলে সেইটো আমাৰ এটা চাইবাৰ ডম আছে, তাতে বস্তুবিলাক আমাৰ ধৰা পৰি যায় যে এই ল'ৰাজন বা এই মানুহজনে আজি পিষ্টল বনোৱাৰ ট্ৰেইনিং বা বম বনোৱাৰ ট্ৰেইনিং এইবিলাক মানে কৰি আছে। তেতিয়া লগে লগে আমালৈ এইটো মেছেজ আহি যাব, তেতিয়া আমি তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লওঁ। গতিকে বেয়া বস্তুবিলাক চাৰ্চ কৰিব নালাগে। আৰু যিটো আজিকালি সুবিধা এটা ভাল হৈছে, তোমালোকৰ আজি যেনেকৈ সুবিধা পাইছে তেনেকৈ আমি সুবিধা পোৱা নাছিলোঁ। আমি আজি যদি তোমালোকে যিমান যদি ভিতৰুৱা অঞ্চলতো বসবাস কৰা য'ত নেট আছে, নেট থাকিলে তুমি যিকোনো বস্তু তুমি যিকোনো জানিব পাৰা বিচৰা সেই বস্তু পাই যায়। কিন্তু আমাৰ দিনত আমি তেনেকৈ এটা সুবিধা পোৱা নাছিলোঁ। আৰু কিবা এটা তোমাক আজিকালি কুৱেশ্যন এটা বা কিবা এটা এনচাৰ যদি লগা হয় গুগলত চাৰ্চ কৰি দিলে আহি যায়, বেলেগক সুধিবই নালাগে। গতিকে এইটো যিটো ইণ্টাৰনেটৰ ইমান এটা ভাল সুবিধা দিছে, গতিকে ইণ্টাৰনেটৰ যিটো ভাল ফলটো, ভাল যিটো ছাইড আছে সেই ছাইডটোলৈ আপোনালোকে ভাল মানে দিনত আগুৱাই গুচি যাওক, ছাকচেছ হওক আৰু দেশৰ সুনাগৰিক হওক। কাৰণ কি চবেই কয় যে আজি ছাত্ৰ কালি দেশৰ সুনাগৰিক, দেশৰ ভৱিষ্যত। গতিকে আপোনাক লৈ আমাৰ দেশখন আজি মানে ভৱিষ্যত এটা গঢ়াৰ মানে চিন্তা চৰ্চা চলি আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজিকালি যিটো মানে শিক্ষাৰ ওপৰত যিটো গুৰুত্ব দিছে, সেই গুৰুত্বটো নিচেই শলাগ ল'বলগীয়া। আজি শিক্ষাৰ মানদণ্ড বহুতো উন্নত হৈছে আৰু এতিয়াতো মানে আমাৰ এল পি স্কুল বা স্কুলৰ লগত আমাৰ ইংলিছ মিডিয়ামটো আহি যাব, যিহেতু ইংলিছটো এতিয়া ইণ্টাৰনেশ্যনেল লেংগুৱেজ হৈ গৈছে। এতিয়া চবতে আজিকালি যিটো হোটেলত এটা কিবা সৰু কাম কৰিব লগা হয় তাতে ইংলিছ লাগে। এতিয়া ইংলিছটো এটা ভাল কম্পালচাৰী এটা মানে এটা লেংগুৱেজ হৈ গৈছে। গতিকে পিছত শিকাতকৈ আমি এতিয়া যিটো স্কুলৰ মাধ্যমতে শিকি যাব পাৰোঁ, আমাৰ সুবিধা হৈ যাব। আজি চাউথৰ যিমান মানুহ আছে মেক্সিমাম প্ৰায় ইংলিছ চবেই ইংলিছে কয়।
গতিকে এইটোৱে মই অনুৰোধ কৰিছোঁ, আপোনালোকে নিজৰ মা দেউতাৰ কথা চিন্তা কৰিব, ভৱিষ্যতটো উজ্জ্বল কৰক। আৰু দিন আছে, এনজয় কৰা দিন আছে, ঘূৰা দিন আছে। গতিকে এতিয়া হ'ল পঢ়াৰ সময়। এই যিকেইটা আজি বছৰ, আজি আমাৰ 25 বছৰলৈকে আমাৰ মানে এটা ভৱিষ্যত গঢ়া এটা আমাৰ এই দিন। গতিকে এই 25টা বছৰ আপোনালোকে নষ্ট নকৰিব। আৰু তাৰপিছতো মানুহৰ পঢ়া মানে শেষ নহয়, লাৰ্ণিংটো সদায় থাকেই। আমাৰ লাৰ্ণিং আমি যিমানে আমি বুঢ়া হৈ যাওঁ, যিমানে বয়স হৈ যায়, আমাৰ লাৰ্ণিং থাকি যায়। আমি শিক্ষাৰ কোনো অন্ত নাই। গতিকে আপোনালোকে মোৰ অনুৰোধ থাকিলে যে আপোনালোকে নিজৰ ভৱিষ্যত গঢ়ক, মা দেউতাৰ কথা চিন্তা কৰক। আৰু যিটো আমাৰ ছ'চাইটিৰ যিটো আমি গুৰুজনক আমি মানিব লাগে, ডাঙৰৰ কথা মানিব লাগে। গতিকে চবে ডাঙৰৰ গাইড লৈ ভৱিষ্যত গঢ়ক। আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ চমু বক্তব্য সামৰিবলৈ ধন্যবাদ।